প্ৰিয় দৰ্শকসকল, জ্যোতিদাই কৈছে আমাৰ গন্তব্যস্থান কিয় নাপাওঁ ভবা ধৰণে। গন্তব্যস্থান মানে সপোনৰ গন্তব্যস্থানৰ কথা কৈছে। আমি যদি এখোজ আগলৈ দিওঁ, দুখোজ পিছলৈ দিওঁ। যেনে ধৰক আজি 1% কাম কৰিছোঁ, কাইলৈ 2% পিছলৈ কাম কৰিছোঁ। মানে আগুৱাইছোঁ 1%, পিছুৱাইছোঁ 2%। এভৰি আগলৈ দিছোঁ, দুভৰি পিছলৈ দিছোঁ। তেনেকৈ গ'লে ভাবকচোন, আমি য'ৰ পৰা আৰম্ভ কৰিছিলোঁ তাতকৈও পিছতহে পামগৈ এটা সময়। সেইকাৰণে আমি মাইনাছত গুচি গৈছোঁ। ভাবি চাবচোন, তেওঁ কোৱা কথাটো সঁচা হয়নে নহয়। প্ৰিয় দৰ্শকসকল, আমি দৈনন্দিন জীৱনত চলি গৈ থাকোঁতে এনেকুৱা বিভিন্ন ধৰণৰ সৰু সুৰা কথা বতৰাৰ মাজেৰে সময় অতিবাহিত কৰোঁ। তাৰ মাজতে এনে কিছু কথাই আমাক উৎসাহ যোগাব পাৰে। সেইবোৰতে যদি আমি প্ৰেৰণাৰ উৎস বিচাৰি পাওঁ, তেন্তে কাম কাজত আগবাঢ়ি যাবলৈ যথেষ্ট সহায়ক হ'ব বুলি ভাবোঁ। সেইবাবেই এই ভিডিঅ'টি আগবঢ়াই দিলোঁ। সাধাৰণ বুলি ভবা কথাতেই অসাধাৰণ তাৎপৰ্য লুকাই থাকে। আহক আমি সকলোৱে সেইবোৰ কামত অহাকৈ ব্যৱহাৰ কৰোঁ। আপুনিও আমালৈ এনে সৰু সুৰা অভিজ্ঞতা লিখিবচোন, আৰু আমি সেইবোৰৰ পৰাও কিছু শিকিব পাৰিম নিশ্চয়। ভিডিঅ'টি ভাল পালে শ্বেয়াৰ, লাইক আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ধন্যবাদ।